ছোৱালী ৰেডি হৈ গৈছে ৰাখি পিন্ধাব ভিতৰত গাড়ী আছে মুনুবাক নিদিবা তুমি লৈ লোৱা মুনুবা ফুলৰ বেগত ভৰাই আনিছে চেণ্ডেল करते हैं इसको अनबॉक्सिंग मार সপোন আছিল হ'ব নোৱাৰিলো চশমাটো পিন্ধি হৈছো আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম ৰাখি পিন্ধিবা এতিয়া কোনে পিন্ধাব ৰাখি তোমাক কোনে পিন্ধাব বাই ইহঁত গোটেইকেইটাই ৰেচনীয়ে বাপ খালি এটা মানুহৰ কমি আছে সেইটো হ'ল কোন ইয়ানো ইহঁত পুৰা ৰেডি হৈ গৈছে একদম পুৰা মিঠাই ৰাখি আমাৰ আহি গৈছে টিকলি ছোৱালী ৰেডি হৈ গৈছে ৰাখি পিন্ধাব আগতে ধনক পিন্ধাব ধন ডাঙৰ পিছত পিন্ধাব ইয়াক আগতে পিন্ধোৱা ই একদম চটপটাই আহিছে হেপী ৰাখি টু ইউ চাউল তোমাক খুৱাব কাৰণ তোমাকতো মিঠাই নোখোৱাই মিঠাই মামাকে খুৱাব উঠি গুচি নাযাবা বহি থাকা তুমি উঠি কিয় গৈছা ইমান ধুনু ধুনু গিফ্ট দেখোন মুনুবাৰ কাৰণে ধুনু ভিতৰত গাড়ী আছে মুনুবাক নিদিবা তুমি লৈ লোৱা ইয়াৰ কাৰণে গিফ্ট আনিছে মুনুৱে সি আকৌ মাকক গৈ পেলাই কৈছে যে মোৰ গিফ্টটো নিদিলে বোলে লিঅনৰ এইফালে মুখত লাজ নিজে লৈ ল'ব ওলাইছে মুনুবাইকে আনিছিলে দুটা গিফ্ট ধুনু তুমি নিজে লৈ লোৱা বাই দিওঁতে দেৰি পইচা পালা আজি অধৈৰ্য হৈছে গিফ্ট দিয়া সি নিজে দেখাই দিছে এইটো দিয়া বুলি আৰু এইবাৰ ফাইনেলি পিন্ধাব গৈ আছে মোক ৰাখি দিয়া अभी मिठाई खिलाएंगे সেইটো মাক আৰু পুতেকৰহে গান ৰাখি হৈ গ'ল প্ৰথম ৰাখি এইটো বছৰৰ ডাঙৰ বাই পিন্ধালে চব পুৰা পূজা কৰি আছে দে আৰু এবাৰ দেখা দে ভিডিঅ' বঢ়িয়া বঢ়িয়া খুৱাই দিব লাগিব ন নোখোৱালে নহয় এবাৰ ছেকেণ্ড ৰাখি চবে ৰঙা ৰঙা কিয় পিন্ধি আহিছো আজি আশীৰ্বাদ দিছে এইটো 2 নম্বৰ আগতে এটা সময়ত এনেকুৱা আছিল একদম ওপৰলৈকে ৰাখি ভৰ্তি হৈ যায় স্কুলতো পিন্ধাইছিল ছোৱালীবিলাকে শংকৰদেৱত আমাক ৰাখি দিছিল এটা এইটো বাইদেউ ৰাখি স্পেচিয়েল ঘৰত নিজে বনোৱা পেৰা বঢ়িয়া হৈছে আৰু এইটো মোৰ ফেভৰেট বিস্কুট আগতে হ'লে পাৰ্লেজি দিলে হয় এতিয়া এইটো দিছে বৰ্তমান সময়ত মোৰ ফেভৰেট বিস্কুট চীজ ক্ৰীম তোৰ আশীৰ্বাদ দে টিকলিয়ে কিমান বছৰৰ পৰা পিন্ধাই আছো একদম সৰুৰ পৰা ন ইমানে সৰু আছিল তেতিয়া মাকে তাইৰ সকল হাতখনত ৰাখিটো দিয়াই পেলাই মাকেই বান্ধি দিয়ে 3 নম্বৰ ৰাখি হাত পাত এটা খাবি কেমেৰাত বঢ়িয়া কিবা এটা কিনি ল'বি দেই কেমেৰামেন ফটো উঠিলে ভাল ফটোততো তুমি অহা নাই ৰাখিৰ গিফ্ট মোৰ জমা হৈ গৈছে টি চাৰ্ট সৰু বাই পঠিয়াইছিল ৰাখি স্পেচিয়েল তোৰতো পিন্ধালি নে নাই দে বাই বাই যাবি কিবা কিনি ল'বি দেই আৰু চবতকৈ আল্টিমেট কথাটো হ'ল ৰাখি স্পেচিয়েল সকলো আহিছে ৰাখি চাকি পিন্ধাইছে কিন্তু মোৰ ৰুমটোৰ অৱস্থা সাংঘাতিক হৈ আছে এতিয়া অলপ ৰুমটো চাফা কৰোঁ তাৰপিছত আৰম্ভ হৈ যাব আজিৰ পাৰ্টি গিফ্ট কিনাত খুবেই বেছি বেয়া সেইকাৰণে এতিয়া বাইদেউহঁতক কিনিও ভাবি আছোঁ কোনোৱে বাইকে দিয়া গিফ্ট অলৰেডি কামত লগাইছে এয়া চাওক আঁকি চাকি পেলাই এইটো কি হয় আৰু এই তলত এইটো মেচিন হয় আজি পাৰ্টিৰ প্ৰথমটো বটলো তোমাৰ কাৰণে মই কটেট থৈ দিছোঁ নহয় চিকেন আনিব যাওঁ চিকেন আনিব যাব অকলে দাঙিব নোৱাৰিম নহয় কেনে ধনতে তাক লৈ যাওঁ ভাই চাহাব কি ৰ'দ জ্বৰ মোৰ আৰু এলিয়েনৰ একেলগে হৈছিল আৰু তেতিয়াৰ পৰা এলিয়েন অহা নাছিল আমাৰ ঘৰলৈ আৰু আজি যি আহিছে মোতকৈ ওখ হৈ গ'ল 13 বছৰ হৈ গ'ল ন একো নাই ৰেষ্ট লগাবা এইটো ৰাস্তাত যদি ৰেষ্ট লগোৱা ন জাগা লাগে কেতিয়াও গৈ নাপাবা একেটা কুকুৰে চাইকেলত গ'লে বা মানুহ দৌৰি চৰি গ'লে খেদাত উস্তাদ এইফালে আহি গৈছে আমাৰ টিকলা নামটো কৰি আঁকি আছিল ধ্ৰুৱজ্যোতি ভৰালী আমি যোৱা বছৰ কি চাব গৈছিলোঁ বাঁকা ৱাটাৰফল টিকলি এতিয়া ৰাখি পিন্ধাব আমাৰ ধুনু ৰাখিটো টান হৈ গৈছে তোমাক সেইটো লগাই দিব লাগে টাইপতটো ৰ'বা লগাই দি আছোঁ ৰ'বা তুমি নিজে কৰিবা দেই কৈ থাকা কেনেকুৱা লাগিল
ভাল লাগিছে না বগা বগা ল'ৰা ৰঙা ৰঙা ফুল এতিয়া ৰাখিটো তাই পিন্ধাব পাৰিব নে কোনোবাই পিন্ধাই দিব এইটো দেখোন দেউতাই ৰাখি পিন্ধাই দিলে দেখোন ধেনু দুটা দুটা ৰাখি আহি গ'ল ফাইনেলি আহি গ'ল আমাৰ দিহানু চাই দিয়া দিহানু আহিছে মানে লগত গোটেই গাড়ী চাড়ী একদম পুৰা ফাইনেলি হ'বলৈ গৈ আছে মোৰ এইটো বছৰৰ শেষ ৰাখি তোলে দিহানু এইফালে দিহানুৰ মাকে মোক এতিয়া ৰাখি পিন্ধাব তোমাক কোনে পিন্ধালে ৰাখি মুনুবা কিন্তু গিফ্ট একো আনা নাই মই লাইফ লম্বি नहीं बड़ी होनी चाहिए बड़ी দিহানু দাদাই নেদেখোতে যিমান লিখা লিখিলো ওইটো তাৰে হয় এইফালে চলি আছে বৰ্তমান ৰাখিৰ খানা পৰ্ব কোনো নকৰিবা এইফালে ধুনু এইফালে দিহানু এইফালে বাইকে থুটমুক চেলেকি বহি আছে টেষ্টি হৈছে না খানা বঢ়িয়া বঢ়িয়া যিটো ইলিছ মাছ মাৰ ফেভৰেট যিটো মায়ে একদম পুৰা হস্পিটেলত থাকোঁতে খাম বুলি কৈ আছিল কেইবাবাৰো খাইছোঁ পিছত খোৱা হৈছে ন কেইবাবাৰো কিন্তু দেখুওৱা হোৱা নাছিল মানে প্ৰথম প্লেনটো আছিল ইলিছ মাছৰে কিন্তু যিহেতু বাচ্চা বহুতকেইটা আজি আহিছে আৰু বাচ্চাবিলাকে ইলিছ মাছ খাব নোৱাৰে কাৰণ ইলিছ মাছত কাটা বহুত বেছি সেইকাৰণে সিহঁতৰ কাৰণে চিকেন ঘৰত যেতিয়া সৰু বাচ্চা থাকে ভাত খোৱাৰ টাইমত সদায় এনেকুৱা অৱস্থা হয় নামটো নকলে ধুনু যাব ওলালিয়ে বাই বাই আজি ব্লগ নবনালা আৰু তুমি কিয় এনিটাইম বাৰ লগত যুঁজিব আহি থাকা মোৰ চেণ্ডেল পিন্ধি আছো মই খালি পৰি আছো তোমাৰ মাছখন থাকি ৰেডি হ'ল একদম এচি চলাই দিছে দেখোন ঠাণ্ডা কৰি লৈছো বঢ়িয়া বঢ়িয়া আজি ভিন্দৰ হিংসা ভিন্দৰ কোনেও ৰাখি নিপিন্ধে মিঠাই খাব পালে নে নাই পিছে ৰাখি বহুত মিঠাই খালো টাটা আই ধুনু টাটা দিয়া কিবা ক'বা লাষ্টত কিবা এটা কৈ দিয়া এচিৰ বতাহটো দেখি পেলাই যাব মন গৈছে বিদ্যা এচিৰ বতাহটো পালেই মানে এনেকুৱা লাগিছে যে গাড়ীখনত সোমাই পেলাই যেন ক'ৰবাত গুচিয়ে যাম কাৰণ যিটো গৰম দিয়া আহা জল্দি আহা দিহানু ওপৰত ফুপু যাব নহয় তোমাৰ স্কুলৰ বেগটো কোনটো এইটো স্কুলৰ বেগত ভৰাই আনিছে চেণ্ডেল এইফালে আজিলৈকে স্কুলত নামেই দিয়া নাই বলা 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 টাটা আমি আহি আছো দেই টাটা আমি আহি আছো জোতা নিপিন্ধো এযোৰকে পিন্ধি যাওঁ মই লেন্স কাৰ্টত চশমা এযোৰ গৈ পেলাই মানে অৰ্ডাৰ কৰি আহিছিলোঁ এযোৰ ফোন আহিছে যে আনিব যাব লাগে সময় হ'ল 5:30 কিয় বডিবিল্ডাৰ জিম গৈ আছেনে নাই ঘৰত যাব হোৱা নাই তোমালোকৰ গোটেই কেইটা এইফালে আহা আজি কোনে কোনে ৰাখি পিন্ধিছে চাওঁ তুমি পিন্ধিছা তুমি ৰাখটো পিন্ধাইছে বাৰু দুটা তুমি পিন্ধা নাই চাওঁ গু দেখাব দিয়া নাই ৰাখি দেখাব দিছো আকৌ গু দেখাইছে সিও পিন্ধি আছে বঢ়িয়া বাই 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 আৰু তেতিয়া ধুনুহঁত যাওঁতে আপোনালোকক কৈছিলোঁ যে এচিৰ মানে যিটো বতাহ বাহিৰত ৰৈ আছিলোঁ গাড়ীত বহিব মন গৈছিল সেইকাৰণে ফাইনেলি গাড়ীত বহিব পালোঁ এইফালে ভিন্দই চলাই আছে গাড়ী যাব বাই বাই এচিৰ পৰা বাহিৰত ওলোৱাৰ লগে লগে ন যিটো সাংঘাতিক গৰম লাগে সেইকাৰণে এচিটো মই বেয়া পাওঁ কাৰণ বাকী লাইফটোতো এচিত হ'ব নোৱাৰে ন আছোঁ আলি ভাইজানৰ তাত আলি ভাইজান আছে অৰেলিয়া এইকেইটা দূৰত হেপী ৰক্ষাবন্ধন ভাই জনৰ নতুন চশমা আহি গৈছে এটা হৈ গৈছে কেছ এটা যিটো বস্তু বুজি পোৱা নাই মানে আমাৰ পৰা যিমান তেওঁলোকে লৈছিল পইচা সিমানখিনি ইনভইচত দেখুওৱা নাই সেইটো বস্তু আগতে গৈ পেলাই চাই লওঁ নাজানো আমিও আমাৰো বুজাত কিবা ভুল হ'ব পাৰে কোনখন আছিল অ'কে আৰু যিটো আছিল কনফিউজন সেইটো দূৰ হৈ গ'ল মনত ভয় লগাই দিছিলোঁ কি ফোন কৰি পেলাই মোক কৈছে বোলে মানে 22 চামথিং লৈছিল আৰু ইয়াতে দেখুৱাইছে 1500 কিবা মই ভাবি গ'লোঁ ইমান টকা বেছিকৈ কেনেকৈ ল'লে তাৰপিছত বুজি পালোঁ আৰু ফাইনেলি তেওঁলোকে বুজাই দিলে বস্তুটো বঢ়িয়াকৈ আৰু যি কি নহওক লেন্স কাৰ্টৰ চশমা আহি গ'ল That's a GoPro, right? GoPro, yeah. GoPro 8. अभी करते हैं इसको अनबॉक्सिंग. Yes. हमारे टोलू को उलाबो. चलो निकालो. मजा. তেনেকৈ ধৰিব লাগে বাইক চাইক চলোৱাৰ পিছত ৰানিং ৱাটাৰ দি পেলাই কাপোৰ আছে কাপোৰখন দি মুচি পেলাই পিন্ধিব লাগে মানে এইটো এটা কথা সেইকাৰণে আপুনি চশমা টচমা কিনিব যোৱাৰ আগত লগত এজন চশমিজ বন্ধু লগত লৈ যাব ইয়ে জ্ঞানবোৰ আপোনাক দিব চলো আমি পেনকে দেখাতে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক আলি ভাই কেনেকুৱা লাগিছে
একদম টিচাৰ টাইপৰ লাগে টিচাৰ টাইপৰ লাগিছে ন একো নাই মাৰ সপোন আছিল হ'ব নোৱাৰিলোঁ চশমাযোৰ পিন্ধি গৈছোঁ আৰু এজন নতুন ছাবস্ক্ৰাইবাৰ পাই গ'লোঁ আলি ভাই থেংক ইউ তোমাৰ আউটলেটত আহি পেলাই ছাবস্ক্ৰাইবাৰ পাই গৈছোঁ পিন্ধি পেলাই কিবা মানে এটা নতুন বস্তু ন মোৰ কাৰণে জিন্দগীত পিন্ধি পোৱা নাছিলোঁ এনেকুৱা টাইপ চশমা একো নাই বাৰু কেইদিনমান পিন্ধাৰ পিছত ইউজটো হৈ যাব প্ৰব্লেম নহয় একো নহয় ন পাৱাৰ থাকিলে প্ৰব্লেম হ'লহেঁতেন এনে এতিয়াতো পাৱাৰ থাকিলে কি হয় চকুৰ ৰেটিনাৰ লগত পাৱাৰটো এডজাষ্ট হওঁতে 15 দিনমান লৈ সেইটো 0 পাৱাৰ একো প্ৰব্লেম নহয় আৰু জিজে ফালি এটা বঢ়িয়া বস্তু মানে ভিতৰৰ পৰা দেখিলোঁ দেখি পেলাই ভাল লাগিল আমাৰ আলিহঁতৰ আউটলেটতে কাম কৰে তেওঁ আৰু বঢ়িয়াকৈ একদম চাইকেল লৈ আপুনি ক'ৰ পৰা আহে নবীন নগৰৰ পৰা সদায় চাইকেল লৈ আহে মজা ভাল লাগিছে দেই এইটো বঢ়িয়া বঢ়িয়া যাব বাই বাই ভাল লাগিল বস্তুটো দেখা পাই মানে এনেও চাইকেলৰ ট্ৰেণ্ডটো আহিছে আৰু মই বহুত দিনৰ পৰা আপোনালোক কৈ আছোঁ চাইকেল ল'ম বুলি আৰু ল'ৰা মানুহখিনি বাৰু চলাই কিন্তু যেতিয়া ছোৱালী মহিলা মানুহখিনিয়ে চলাই এনেকৈ আহে ডিউটি চিউটিত ভাল লাগে বস্তুটো দেখা পাই অ'কে বঢ়িয়াকৈ মৰম লগা চশমাযোৰ পিন্ধি পেলাই এইফালে চলাই আছে তেওঁলোকৰ বাইক পিছফালে আহি আছে আমাৰ আলি ভাইজান গৈ আছোঁ ক'ত আমি নাজানো কাৰণ এই যাত্ৰাৰ শেষ ক'ত আমি নাজানো গৈ আছোঁ কিন্তু তাতকৈ ডাঙৰ কথা আগত মামাহঁত যদি চেকিঙত আছে তেতিয়াহ'লে মই এইখিনি নামি দি পেলাই খোজকাঢ়ি যাব লাগিব দাদা ভাল খবৰ আৰু নামি দিলোঁ বাইকৰ পৰা এইখিনিত কাৰণ আগত চেকিং থকাৰ চান্স থাকে প্ৰায়ে থাকে গতিকে মিছাই 2000 টকাৰ বাঁহটো খাব মন নাই আৰু যিটো সাংঘাতিক ট্ৰেফিক জাম ভাই চাহাব গুৱাহাটী হয় ভাই আৰু পিছফালে দেখা পাইছিল মামাহঁত আহিছিল কেমেৰাটো দেখি পেলাই সুধিছে যে এইটো কি চাই আছে আপুনি তেতিয়া মই ক'লোঁ যে এইটো এনেকুৱা তেনেকুৱা কি খাবি চানা চানা অঁ দাদা চানা খোৱাবা ধুনীয়াকৈ হাঁহি এটা খিলাইগা বঢ়িয়া 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 মছালা মাৰকে মছালা জাল মাৰকে দাদা কিন্তু চানাটো আগতেও খাইছোঁ আহিব পাৰে হয়নে দাদা ধুনীয়া বনাই থাকে বঢ়িয়াকৈ বাজি গ'ল একেলগতে আছে দাদা দাদাই ভাবিছে বেলেগকৈ আছে একেলগতে আছে বাই বাই দাদা থেংক ইউ গুড নাইট জয়